আপোনালোক প্ৰথমবাৰৰ বাবে চিলাৰায় দিৱস উদযাপন কৰিবলৈ কি ক'ব? আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্য হিচাপে। কাৰণ আমি দেখিছোঁ যে অসমৰ বা ভাৰতবৰ্ষৰ যিসকল বীৰ সন্তান আছিলে, এই বীৰ সন্তানক আমাৰ অসমে বা ভাৰতবৰ্ষই প্ৰায় পাহৰিবই ধৰিছিলে। কাৰণ বিভিন্ন ৰাজনৈতিক দল আহিছে আৰু গৈছে, ৰাজনৈতিক চিন্তাধাৰাৰে আহিছে, আৰু তেওঁলোকৰ যি মুনাফা, সেই মুনাফা যেতিয়া শেষ হৈছে তেওঁলোকে পাহৰি গৈছে। কিন্তু একমাত্ৰ এই ভাৰতবৰ্ষৰ বীৰ যোদ্ধাসকলক একমাত্ৰ মনত কৰি দিয়া ৰাজনৈতিক দল হৈছে ভাৰতীয় জনতা পাৰ্টি। আজি আমি বিশ্বৰ বীৰ চিলাৰায় দিৱস উদযাপন কৰি আছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিজনীস্থিত কাৰ্যালয়ত। ঠিক তেনেকৈ অসমৰ বিভিন্ন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়বোৰত এই বীৰ চিলাৰায়ৰ জন্মদিন পালন কৰা হৈ আছে। আমি এই মহান ব্যক্তিজনৰ ব্যক্তিত্বক বা এই মহান ব্যক্তিজনৰ ৰাজত্বকালৰ সময়ছোৱাক আমি সোঁৱৰিবলৈ আজি সকলোৱে ওলাই আহিছোঁ। আজি ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ কাৰ্যালয়ত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ মূল ব্যক্তিসকলক, জ্যেষ্ঠ ব্যক্তিসকলক আমি সন্মান জনাইছোঁ, আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি এটা আলোচনা চক্ৰ ইয়াতে ৰাখিছোঁ। এই বীৰ চিলাৰায়ৰ জীৱন গাথা, বীৰ চিলাৰায়ৰ জীৱন বৃত্তান্ত ইয়াতে আলোচনা হ'ব। আমি এই মহান ব্যক্তি কেনেকৈ ৰাজত্ব কৰিছিলে, আৰু আমি য'ত আজি থিয় হৈ আছোঁ বিজনী, সেই বিজনী কোচ ৰাজবংশীৰ ৰজা বিজিত নাৰায়ণৰো নামেৰেই এই বিজনীখন নামাকৰণ কৰা হৈছে। আমি খুব কম সময়ৰ ভিতৰতে কোচ ৰাজবংশীৰ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰিবলৈ গৈ আছোঁ। 30 লাখ টকাৰ আমাৰ অনুদান ইতিমধ্যে আমি পাবলৈ সক্ষম হৈছোঁ। মই আশা কৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ যিটো আদৰ্শ, যিটো নীতি, আৰু বীৰ যোদ্ধাসকলৰ ভাৰতৰ সংস্কৃতিক, ভাৰতৰ পৰম্পৰাক, ভাৰতৰ কালচাৰক বা ভাৰতবৰ্ষৰ ৰাজত্ব কৰা সেই মহান ব্যক্তিসকলক আকৌ এবাৰ সোঁৱৰাই দিয়াৰ কাৰণে বিশেষকৈ আমাৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰতিজন বীৰৰ নাম আকৌ এবাৰ উজ্বলাবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই তেওঁলোকক চিৰকৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আশা কৰিম যে ইয়াৰ পৰা আমাৰ যুৱ প্ৰজন্মই কিছু হ'লেও প্ৰেৰণা লাভ কৰিব, আৰু এই প্ৰেৰণা লৈ আমাৰ এই মাতৃভূমিক আমি হয়তো আগুৱাই লৈ যোৱাৰ কাৰণে আমি নিশ্চয়কৈ সক্ষম হ'ম। ধন্যবাদ। আমি মাধ্যমত আমি জনাব পাই সুখী হৈছোঁ যে আজি গোটেই অসমৰ যি আমাৰ সাংগঠনিক জিলা আছে, এই সাংগঠনিক জিলাবিলাকত আজি আমি যি 515তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উলহ মালৰে আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই চিৰাং জিলাত আমি দিনজোৰা কাৰ্যসূচীৰে আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱসক আমি পালন কৰি আছোঁ। আৰু এই চেগতে আপোনালোকৰ মাধ্যমেৰে মই আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া মহাশয় আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁলোকক মই ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাক যে ভাৰতীয় জনতা পাৰ্টিৰ আমি যে কাৰ্যকৰ্তা, এই কাৰ্যকৰ্তাক যে বিশ্ব মহাবীৰ চিলাৰায় দিৱস পালন কৰাৰ কাৰণে তেওঁলোকে আমাক এটা সুযোগ দিছে, বা আমি এটা উলহ মালৰে আমি জিলাখনত মানে পাতিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু চাওক, এই বিশ্ব মহাবীৰ চিলাৰায় এটা মহান আমাৰ মহান ব্যক্তি আছিলে। তেখেতক আমাৰ যি ৰাজবংশী, আমাৰ কোচ ৰাজবংশী সমাজৰ কাৰণে তেওঁ এটা মহান ব্যক্তি, গতিকে তেওঁক আমি সুঁৱৰি আজিও চিৰাং জিলাতো উলহ মালৰে আমি এই প্ৰগ্ৰামটো আজি অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ।